কালি বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছো। হয়, ধন্যবাদ থাকিলে আপোনালোকলৈ। কি ক'ব বিচাৰিব? আমি ক'ব বিচাৰিছোঁ এই নৱবৰ্ষৰ নতুন যাত্ৰা, নৱবৰ্ষৰ ৰঙালী বিহুৱে সকলো অসমবাসীৰ কাৰণে নতুন নতুন মৰম চেনেহ, নতুন আন্তৰিকতা সকলোলৈকে আহক আৰু নতুন বাৰ্তাবৰণবিলাকে আমাৰ অসমৰ যি পৰিস্থিতি, এই পৰিস্থিতিবিলাকৰ পৰা আমাৰ হাত সাৰিবৰ কাৰণে আমি সকলোৱে ৰঙালী বিহুৰ বা যিকোনো সংস্কৃতিৰ বিষয়ত একগোট হৈ আমি একেলগে কাম কৰিলেহে আমাৰ অসমখনৰ উন্নতি পথে আগুৱাই যাব বুলি আমি সকলোৱে ভাবিছোঁ। সেয়েহে আমাৰ এই বিহু টিমত আমাৰ এই বিহুটিৰ লগত সকলোৱে জড়িত হৈ আমি ভাষা ভাষী সকলোৱে একেলগ গোট হৈ আমি একত্ৰিত হৈ আমি আজি এই বিহুখনি দুদিনীয়া কৰ্মশালা হিচাপে আমি আয়োজন কৰিছিলোঁ। আজি অন্তিম দিন। এই অন্তিম দিনত আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ডিফুৰ শংকৰদেৱ নিকেতন বিদ্যালয় পীঠত আমি এই খেলপথাৰৰ প্ৰাংগণতে আমি আজি দুদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। এই কৰ্মশালাখনিত আমি কাৰোৰ পৰা কোনোবা সাহায্য হিচাপে সকলোৱে কেতিয়াবা কোৱা শুনো আমি যে আমুকে আমুক ডানেশ্যন দিছে, আমি কোনো সাহায্য নোলোৱাকৈ আমি নিজাববীয়াকৈ আমি প্ৰশিক্ষণ দি এই বিহুৱা বিহুৱতীসকলক আমি পাৰ্গত কৰি তুলিছোঁ। সেয়েহে আমি অকণমান সময় আপোনালোকে ভিডিঅ' প্ৰটেষ্টটো দেখিলে গম পাব। আমি দুদিনীয়া কাৰ্যসূচীত যিকণ আমি তেওঁলোকক শিক্ষা হিচাপে আমি দিলোঁ, এই শিক্ষাতেই আমাৰ অসমৰ সংস্কৃতিক যে আগুৱাই গৈ থাকিব বা ভাষা ভাষীৰ মাজত বিভেদগামী সৃষ্টি নহয়, তাৰে আমি কামনা কৰি আমাৰ এই বিহুখনি আমি আগুৱাই লৈ যাবলৈ আমি একেলগ গোট হৈছোঁ। আৰু এই আগন্তুক ৰঙালী বিহুৱে আমাৰ সকলোলৈকে জাতিভেদ সকলোৱে হিংসাৰ ভেদ পাহৰি সংস্কৃতিমুখী হৈ আহক আৰু আমি একেলগে কাম কৰি আমাৰ অসমখনিক আগুৱাই লৈ যাব বিচাৰি আছোঁ। আমি এখন ফটো দেখা পাইছোঁ, আপোনাৰ সেইটো বিষয়ত কি ক'ব? হয়, আমি বহুত মৰ্মাহিত, যিহেতু আমাৰ এজন সতীৰ্থক আমি হেৰুৱাবলগীয়া হ'ল। অকাল মৃত্যুৱে তেওঁক মোৰ ল'ৰাৰ লগৰ ল'ৰা হিচাপে মই তেওঁক প্ৰশিক্ষণ যোৱা বছৰ দি মই ঢুলীয়া হিচাপে মই তেওঁক পাৰ্গত কৰি তুলিছিলোঁ। কিন্তু আজি তেওঁ মোৰ এই শেষ মুহূৰ্তত তেওঁ আমাৰ মাজত আজি নাই। আমাৰ বহুত দুখ লাগিছে, যিহেতু মোৰ ঘৰতে থাকি তেওঁক আমি প্ৰশিক্ষণ দিয়া আছিলোঁ। আমি ৰাতি 12টা-1টা বজালৈকে মোৰ ঘৰতে থাকি কোনো এনেকুৱা দুষ্ট ল'ৰা নাছিল যে তেওঁক আমি দুখিবৰ কাৰণে কোনো পধ্যে আমি নোৱাৰোঁ। তেনেকুৱা এজন ল'ৰাক আমি আমাৰ মাজৰ পৰা আমাৰ সতীৰ্থ হিচাপে, আমাৰ বিহুৱা হিচাপে, আমাৰ অসমৰ গৌৰৱ হিচাপে আমি তেওঁক আগুৱাই লৈ যাম বুলি যি আশা পালিছিলোঁ, সেই আশা পালি আমাক নেদেখা ঈশ্বৰে আমাক মাথাত চেঁচা পানী পেলাই আমাৰ পৰা তেওঁ বিদেশী আত্মাটো আমাৰ পৰা আঁতৰাই লৈ গুচি গ'ল। তাৰ কাৰণে আমি বহুত মৰ্মাহিত হৈছোঁ। আজিৰ এই ৰঙালী বিহুৰ গৰু বিহুৰ কৰাৰ উদযাপনৰ এই দিনতেই খেলপথাৰতে আমি শংকৰদেৱ নিকেতনৰ খেলপথাৰতে তেওঁৰ আমি এগছি অক্ষবন্তী আৰু আমাৰ লগত বহু কিবাকিবি ব্যক্তি আহি তেওঁক পুষ্পমাল্যদান কৰা হৈছে। আৰু তেওঁৰ বিদেশী আত্মাই শান্তি পাওক, আমাৰ লগত তেওঁ মা দেউতাই যাতে কষ্ট নাপাওক, তেওঁ ল'ৰা ছোৱালী বুলি আমাৰ এইসকল ল'ৰা ছোৱালীকে তেওঁলোকৰ মা দেউতাই যদি আৱৰি লয়, তেওঁলোকে যদি আগুৱাই লয় যে মোৰেই ল'ৰা ছোৱালী এইসকল, মোৰ ল'ৰা নাই যদিও তাৰ হৈ আমি যিমান পাৰোঁ তেওঁৰ দৰে এজন ভাল ঢুলীয়া হৈ আমি প্ৰশিক্ষক হিচাপে তেওঁক আগুৱাই, তেওঁৰ দৰে আৰু এজন আমি প্ৰশিক্ষক হিচাপে মানে ঢুলীয়া আমি আগবঢ়াই লৈ যাম বুলি আমি এই কৰ্মশালাখনি পাতিছিলোঁ। আৰু এই কৰ্মশালাখনিতে আজি অন্তিম দিনত তেওঁক আমি পুষ্পমাল্যদান দি তেওঁ বিদেশী আত্মাৰ য'তেই থাকক তেওঁ বিদেশী আত্মাৰ কামনা আমি শান্তি কামনা কৰিলোঁ। তেখেতৰ মৃত্যু কোন তাৰিখত হৈছিলে? কিমান তাৰিখ আছিল? মোৰ যোৱাৰ 29 তাৰিখ আছিল। তেওঁ লগৰীয়াৰ লগত পুৱাই 5 বাজি তেওঁ মা দেউতাই কোৱা মতে, মাকে কোৱা মতে পুৱাই 5 বাজি তেওঁ ঘৰৰ পৰা ওলাই গৈছিল আৰু 8-9 বাজি তেওঁ কোনোবা হোটেলত তেওঁ পৰঠা খোৱা বুলিও তেওঁৰ মায়ে আমাক জনাইছিল। তথাপিতো তেওঁ অকাল মৃত্যুৱে হয়তো কালে তেওঁক হয়তো টানি থাকিছিল, হয়তো বা তেওঁ কি কাৰণত কি দুখত তেওঁ এনেকুৱা দিন নাছিল যে বোলে গৰম ছিজন আমি গা ধুবলৈ নগ'লে নদীত নহয়, এনেকুৱা নহয়। তেওঁ হয়তো কোনোবা কালেও হওক বা কোনোবা তেওঁৰ কিবা ব্যতিক্ৰমতো হয়তো তেওঁ সেই পুখুৰীত তেওঁ গা ধুবলৈ গৈ অন্তৰ্ধান হৈছিল। আৰু তেওঁৰ লগৰীয়া সতীৰ্থসকলে আহি মা দেউতাক অৱগত কৰিছিল আৰু 1.5-2 ঘণ্টাৰ পিছতহে তেওঁৰ মৃতদেহ পোৱা বুলি আমি গম পাইছোঁ। আৰু তেওঁৰ মৃতদেহৰ সৎকাৰ চাবলৈ মই গৈছিলোঁ আৰু মা দেউতাকো সান্তনা দিছিলোঁ যে যদিও তেওঁ নাই,
আমি তেওঁৰ হৈ আছো, আমি তেওঁৰ হৈ আপোনালোকৰ কাষত পাৰিলে আমি থিয় দিম, সেইষা বুলি আমি মন্তব্য তেওঁলোকক আগবঢ়াইছিলো। তেখেতৰ নাম কি আছিলে? তেওঁৰ নাম অৰিন্দ্ৰ কুমাৰ আছিল। হয়, তেওঁ ফাৰ্ষ্ট ইয়েৰ না হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আছিল। তেওঁ গুৱাহাটীত মানে তেওঁ পঢ়ি আছিল। হয়তো তেওঁৰ বিদেশী আত্মাই, আমি ইয়াৰ পৰাই তেওঁক সুখ কামনা কৰিছোঁ। তেওঁ আমাৰ মাজতে থাকক, ঢোল বাদ্য নৃত্যৰ মাজেৰে আহিলে আমি হয়তো তেওঁক আমাৰ মাজতে আমি লৈ আমি ঘূৰি ফুৰিম বুলি আমি অনুভৱ কৰোঁ।